নমস্কাৰ, মই কুসুম কৈলাশ। নমস্কাৰ, মই আশ্চৰ্য বৰপাত্ৰ। নমস্কাৰ, মই নীল আৰু আপোনালোকক জনাবলৈ মই অত্যন্ত সুখী হৈছোঁ যে বন্ধু বুলি এটা সহায়ক গোট শিৱসাগৰৰ 5জন ল'ৰাই মিলি কৰিছে। তেওঁলোকে থলুৱা বস্তু, আমাৰ প্ৰডাক্টছ ঘৰে ঘৰে দিয়া এটা ব্যৱস্থা কৰিছে। আৰু এই সেৱাৰ যোগেদি আপোনালোকে ঘৰতে বহি বহি আপোনালোকৰ অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিব পাৰিব আৰু কোনো মাননি নোহোৱাকৈ এই ছাৰ্ভিচ আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু এইবাৰ তেওঁলোকে বন্ধুৰ এটা এপ মুকলি কৰিবলৈ ওলাইছে, য'ত দৈনন্দিন প্ৰয়োজনীয় ঘৰুৱা সামগ্ৰীৰ লগতে শিৱসাগৰ জিলাৰ বহুকেইখন হোটেল ফাষ্টফুডৰ খাদ্যও তাত উপলব্ধ হ'ব। আৰু আপোনালোকৰ মোবাইলৰ গুগল প্লে' ষ্ট'ৰত এইটো এপ উপলব্ধ হ'ব। আপোনালোকে এইটো এপ ডাউনলোড কৰি ঘৰতে বহি বন্ধুৰ সেৱা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এণ্ড্ৰইড এপটো আপোনালোকে ডাউনলোড কৰিব পাৰিব প্লে' ষ্ট'ৰৰ পৰা। আশা কৰিছোঁ বন্ধুৱে আপোনালোকক বহুত সহায় কৰিব। আৰু সেয়ে পলম নকৰি আপোনালোকে অতি শীঘ্ৰে বন্ধু নামৰ এই হোম ডেলিভাৰী সেৱাৰ লগত আপোনালোকে যোগাযোগ কৰক। আপোনালোকৰ ঘৰে ঘৰে বস্তু পहुঁচাই দিয়া হ'ব। আৰু মোৰ তৰফৰ পৰা বন্ধুৰ পৰিয়ালৰ সমূহ সদস্যলৈ মোৰ ফালৰ পৰা বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু অসমীয়া ল'ৰা, অসমীয়া মানুহ এনেধৰণে আগবাঢ়ি যাব লাগিব। চেলিউট বন্ধু।